কথাটো শুনি ল আগৰ বিহু আৰু এতিয়া বিহুৰ মাজত যথেষ্ট পাৰ্থক্য আছে আগৰ বিহু কেনেকুৱা আগতে মহৰ গোৱাল এটাই মহৰ পিঠিত দলনিত ধৰা মহ চৰাই আছে ইফালে নাচনীজনীয়ে আহঁতৰ তলত যেনিবা তাত বাতি কৰি আছে সেই ইফালৰ পৰা মহ চৰাই থকা মহ গোৱালটোৱে বিহু এপাকি ধৰিলে যোজনা এইফালে আকৌ উত্তৰ দিয়া নাচনীজনীয়ে তাৰপৰা উত্তৰ এটা দিলে দেই বিহুৰে এই এনেকে শেষত গৈ আহঁতৰ তলত বিহু মাৰিলে এদিন শুনিবি সেই মহ গোৱাল ধুলীয়াজনে নাচনীজনীক পলুৱাই লৈ গুচি গ'ল মই বিশ্বাস নকৰোঁ এইবিলাক কিয় আমিও কিমান বিহু নাছিলোঁ আমাৰ দেখোন চাৰি চকুৰ মিলনে নহ'ল আৰে আপুনি যেতিয়া গামোচাখন মূৰত মাৰি দিয়ে শিশু ধুলীয়া হৈ পৰে এটা শিশু এটাৰ লগত নাচনী এজনী কেনেকে প্ৰেম হ'ব আপুনি কওক এদিন কেনেকে চাৰি চকু মিলন হ'ব পাৰে নাচনী থাকিব সেই চাৰিতলাত এজন থাকিব গ্ৰাউণ্ড ফ্ল'ৰত নিমিলিব নহয় হয় কেনেকে মানে এইটো চাৰি চকু মিলন নহয় চকুৱে পেটে মিলন বুলি কয়। মানে বাচ্ছা এটা যিকণ ওখ নাচনী পেটটোৰ ওচৰতে চকুকেইটা থাকিব চকু পেটৰ মিলন ৰ চব কথা ধেমালি নকৰিবি বাকী মানে বিহুটো যদি ধুনীয়াকে গাই যাওঁ যদি নাচনীজনী মন মিলি যায় প্ৰেমটো হ'বগেনে বাৰু খাটাং হ'ব মই কৈছো অন্তৰৰ পৰা যদি কোনোবা নাচনী এজনীক লৈ তই এটা যোজনা গাই দিলি মিঠাকে মিঠাকে তই দেখিবি সিফালৰ পৰা মিঠা যোজনা এফাক